everyone, welcome to my channel. Bolokson আজি আমি চাও মই শিৱসাগৰত কি কৰিলো। এয়া আমি শিৱসাগৰ পাইছোহি জাষ্ট শিৱসাগৰত সোমাইছো আৰু আমি ফাৰ্ষ্ট আজি গৈছো শিৱদৌললৈ কাৰণ আজি সোমবাৰ। bolokson চাও হৈছে শিৱদৌল। আমি সেৱা কৰিলো 1 বজাৰ আগত আহিছো কাৰণে সেৱা কৰিব পালো নহলে নাপালো হেতেন। এতিয়া আমি আহি আছো জয়সাগৰ যোনটো শিৱদৌলৰ পাছফালে আছে। বলক তাত বোলে বহুত ডাঙৰ ডাঙৰ মাছ আছে। এতিয়া আহি থাকোতে দেখিলো এখন পুচকা দোকান আৰু জানেইতো পুচকা দেখিলে সাধাৰণতে ছোৱালীবোৰ ৰখিবই নোৱাৰে। মই ৰখিব নোৱাৰিলো, ভাবিলো এটা খাই লওঁ। পুচকা খাই এতিয়া আমি আহিছো জয়সাগৰৰ মাছ চাবলৈ। বলক মাছ চাব যাওঁ। বাহ, মানুহজনী কেনেকা স্পীড গৈছে মাছ চাব নাপাম বুলি। ইমান মানুহ, এতিয়া মই কোনফালে সোমাওঁ? এফালে নোৱাৰি এখন খোৱাত বিজি নোৱাৰিলো। এফালে পাৰি গ'লো সোমাব। এয়া চাওক মাছ, ৰ'ব দেই দেখাই আছো মাছ। দেখিছেনে বাৰু? ৰ'ব এই দুটা মাছ। আৰু এয়া হৈছে ৰংঘৰ। আমি ৰংঘৰত নোসোমাওঁ, সময়ো নাটনিৰ কাৰণে আৰু সোনকালে যাবগৈ লাগিব। সেয়া ৰংঘৰ আৰু ৰাস্তা পাই চালো। এয়া হৈছে গোলাঘৰ। এতিয়া আহি পাইছো মোৰ নিজৰে বহুত ফেভৰেট তলাতল ঘৰলৈ। বলক জাপ মাৰিম এতিয়া। জাপ মাৰিলো। এতিয়া দেখিছেনে ইয়াত লিখা আছে তলাতল ঘৰৰ বিষয়ে। ইয়াত কিবা লিখা আছে আৰু আহিলে পঢ়ি ল'ব পাৰিব। তাৰপাছত এতিয়া বলক তলাতল ঘৰলৈ। ভাবাতকৈও বহুত বেছি ধুনীয়া, মানে কি ক'ম আৰু শব্দ নাই মানে প্ৰকাশ কৰিবলৈ। দেখিছে নহয় কিমান ডাঙৰ ডাঙৰ চাট। ইয়াত মানে ইমানেই জেগা আছে। অ' মাই গড। সঁচাকে দেই, মই দেখি যে পাগল হৈ গৈছো। মই মানে জীৱনত ফাৰ্ষ্ট টাইম এই মেহেল বুলি যে কয় মেহেলবোৰ দেখিছো মানে। আৰু সঁচাকে বহুত ধুনীয়া দেই, বহুত ধুনীয়া। I was doing just fine before I met you. I drink too much and that's an issue, but I'm okay. Hey, you tell your friends it was nice to meet them, but I hope I never see them again. I know it breaks your সেই তলৰ ঘৰবোৰ ন, তাৰ তলতো বোলে আগতে ঘৰ আছিলে কিন্তু এতিয়া বন্ধ কৰি দিয়া হৈছে। আৰু এইখন জেল আছিল চাগে এখন আগতে, কিন্তু গিলখন আৰু মাৰা নাযায় এতিয়া। মই টানি চাইছিলো, মাৰা নাযায়। বহুত দূৰত এটা সৰু ঘৰ দেখিছো। সেইটো নাজানো কি হয়। সেইটো চাগে ৰজা ৰাণী আৰু মানুহবোৰ চাগে লেট্ৰিন আছিলে। সঁচাকৈ আপোনালোকো যদি মানে ঘৰত সোমাই ক'ভিডৰ কাৰণে পাগল হৈ গৈছে আৰু এটা মানে ধুনীয়া ৰিফ্ৰেছমেণ্টৰ প্ৰয়োজন হৈছে, নিশ্চয় শিৱসাগৰ আহিব পাৰে। চাবলগীয়া বহুত বস্তু আছে আৰু বহুত ধুনীয়া হয়। চবতকৈ ইম্পৰ্টেণ্ট বহুত কম পইচাতে হৈ যাব। মোৰ হাতত অনলি আছিলে
240-50 ৰুপিজমান আৰু সেইটো পইচাতে চাই কৰি চব হৈ গৈছে মোৰ মই বাৰু যোৰহাটৰ পৰা আহিছোঁ আপোনালোকে বেলেগৰ পৰা আহিলে অকণমান বেছি পইচা খৰচ হ'ব নগাঁও চগাঁৱৰ পৰা আহিলে আৰু ইয়াত আপোনালোকে লুকা ভাকু খেলিব পাৰে এতিয়া চাওক এইফালে মই লুকাই গ'লোঁ মই নাই তাৰপিছত মই লুকাই গ'লোঁ চাবতে ওলাই গ'লোঁ মই ওলাই গ'লোঁ এই আপোনালোকে পূৰা খেলিব পাৰিব মানে ইয়াত আৰু সঁচাকৈ বহুত ধুনীয়া হয় শব্দৰে মানে প্ৰকাশ কৰিব নোৱাৰা আৰু চাব ইয়াৰ ভিতৰত বোলে খেল চেলবোৰ পাতিছিলে আৰু ৰাণীবোৰে এইফালেদি এইবোৰ চাইছিলে ভাবক মানে ৰাণীবোৰৰ গাত ৰ'দ চ'দ পৰা নাছিলে আৰু যেনেকৈ আমাৰ এতিয়া ষ্টেডিয়ামত ষ্টেপবোৰ থাকে আমাৰ গাত ৰ'দ পৰে কিন্তু ইয়াৰ ভিতৰত মানে পৰা নাছিলে এতিয়া আমাৰো হৈ গ'ল তলাতল ঘৰ চাই আমিও এতিয়া যাবগৈ ওলাইছোঁ কিন্তু মোৰ বহুত দিনৰ সপোন এটা পূৰা হ'ল আগতে পঢ়িছিলোঁ তলাতল ঘৰৰ বিষয়ে কিতাপত কিন্তু আজি নিজেই চালোঁ আৰু আপোনালোকৰো যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ এটা লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ আৰু যদি কিবা ভুল হৈছে বা মোক কিবা ইম্প্ৰুভমেণ্টৰ প্ৰয়োজন আছে প্লিজ মোক কমেণ্ট ছেকশ্যনত জনাব থেংক ইউ